সকলোকে অসমীয়া ছোৱালী ভৱানী চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ চাগে ড্ৰেছ দেখি গম পাইছে যে মই ক'ৰবাত যাবলৈ ওলাইছোঁ। ঠিকে ভাবিছে, মই আজি গাঁৱলৈ যাম। কিয় যাম জানেনে? মায়ে কিন্তু গৈছে অলৰেডি। এবাৰ মই যাম ৰাস চাব, যিহেতু ৰাস চলি আছে, গতিকে ৰাস চাব যাম। তেনেহ'লে আহক যাওঁ। বাছত উঠি গৈ আছে এতিয়া মই অকলে বাছৰ পৰা নামি জালুকবাৰী ৰখি আছোঁ। দেখা পাইছে চাগে। মই আপোনালোকক কোৱা নাই যে আমাৰ গাঁও ক'ত। আমাৰ গাঁও হৈছে পলাশবাৰী। এতিয়া আৰু মামাই মানে আমাৰ ইয়াতে গাড়ী চলাই ন, তো মামাৰ লগতে যাম আৰু এতিয়া ৰখি আছোঁ। মামা আহক। এয়া দেখা পাইছোঁ জালুকবাৰী। মামাৰ গাড়ী মই আহি পাই গ'লো মামাহঁতৰ ঘৰ। এয়া ককা বহি আছে। ককা মই আৰু এয়া আমাৰ বাবু, সৰু বাবু। এয়া মা আগৰ পৰা আহিছিল বুলি কৈছিলো ন, এই আটা মাৰিয়ে আছে। এয়া আমাৰ সৰু মামী, এয়া আৰু মাইনা আছে। ঐ না মাইনা, এয়া এয়া আমাৰ এইজনী সৰু ভণ্টি। এতিয়া মই অকণমান ফ্ৰেছ হৈ লওঁ। বাবু কি লৈছা? হা কি লৈছা? চকলেট। কি খাইছা? কি খাইছা? টিকলাটো কাৰুকাৰ্য চাব নেকি? দেখাই দিওঁ, চাওকচোন কি কৰি আছে সি। আমি ৰাস চাব ৰেডি হৈ গ'লোঁ। সকলোৱে কাপোৰ পিন্ধিলে। এয়া এয়া মা ৰেডি হৈছে, মামীও ৰেডি হ'ল। এয়া বাবু আমি ক'ত যাম? ক'ত যাম? আমি ৰাস চাব যাম ন? আমি ৰাস চাব যাম দেই। এয়া সৰু মামা আমাৰ। এতিয়া ওলাম আৰু গোটেইবিলাক। আহক মই ডাঙৰ মামীৰ লগত চিনাকি কৰি দিওঁ। এয়া এয়া আমাৰ ডাঙৰ মামী। মামী ইফালে চা। এয়া ডাঙৰ মামী আমাৰ। এতিয়া আমি সকলোৱে একেলগে ৰাস চাব যাম ন মামী? এয়া আমি আহি পালোঁ ছয়গাঁৱৰ ৰাসস্থলী। আহক ভিতৰলৈ যাওঁ।
এতিয়া আমি মীনা বজাৰ গৈ আছোঁ। এইয়া গোটেইবিলাক আনন্দৰ বজাৰ, এইয়া এইবিলাক দোকান। দেখাই ভাল লাগছে কলকাতা। सब कुछ मिलेगा। ₹10 में सब कुछ मिलेगा। 10 रुपये में किस्मत का खेल। এবার মই মোরে মারি সামনে 10 টাকা টিকিট পাওনি না मैजिक से विख्यात मैजिशियन सम्राट आगे बढ़ चलते हैं लोग देखना ही जाना ही जब पहुंचेंगे आप लोग গাঁৱৰ ৰাখছোৱা হৈ গ'ল। এতিয়া গাড়ীত উঠিলোঁ। এবাৰ আৰু মামা ক'ত লৈ যায় যাম। এয়া বাবু কি হৈ আছে? কি হৈ আছে বাবু? চম্পাপুৰি খাই আছে। আমি কিনিলোঁ পপকৰ্ণ। কি কিনিলোঁ বোলো? পপকৰ্ণ। এতিয়া আমি পপকৰ্ণ খাম। এয়া মামা আৰু মা আগত। অহা 13 নৱেম্বৰ ৰবিবাৰে ৰাস মহোৎসৱৰ নতুন সংযোজন সাহিত্য বিভাগৰ চিত্ৰাংকন প্ৰতিযোগিতা I'm
বন্ধু বিমানের হাতে অনুষ্ঠিত হয় উপহার গ্রহণ আমি পলকবাৰীৰ ৰাসত আছোঁ এয়া আজি ইয়াতে সমাপ্ত মাৰিলোঁ বহুতো ৰাস চালোঁ আজি বহুত ঠাইত বহুত ভাল লাগিলে আৰু বহুতো আমি দেখা পালোঁ কৃষ্ণৰ লীলা কৃষ্ণৰ বিষয়ে অকণমান গম পালোঁ কথা চালোঁ তো আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লগতে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব আৰু চেনেলটো শ্বেয়াৰ কৰি দিব তেনেহ'লে আজিলৈ এইখিনিতে সমাপ্ত মাৰোঁ তো বাই বাই বন্ধু বান্ধৱী